নমস্কাৰ, ৱেলকাম টু মাই চেনেল এমবি ছাৰ। সকলোকে এমবি ছাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পাৰ্ট এ লেচন নম্বৰ 1-ৰ আন 10টা MCQ বিষয়ে আলোচনা কৰিম আৰু তাৰে উত্তৰবোৰ দিয়া হৈছে। কুৱেশ্যনবোৰ হৈছে 11 নম্বৰ কুৱেশ্যন, Which of the following states was the successor of Soviet Union? তলত দিয়া কোনখন ৰাষ্ট্ৰ সোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী আছিল? এ ইউক্ৰেইন, বি এষ্টনিয়া, চি লাটভিয়া, ডি ৰাছিয়া। সঠিক এনচাৰটো হ'ব ডি ৰাছিয়া। নেক্সট 12 নম্বৰ কুৱেশ্যন, The political system of Soviet Union was based দেশ আইডিঅলজি। সোভিয়েট ইউনিয়নৰ ৰাজনৈতিক ব্যৱস্থা দেশ আদৰ্শত প্ৰতিষ্ঠিত আছিল। এ লিবাৰেলিজিম মানে উদাৰতাবাদ, বি কমিউনিজিম মানে সাম্যবাদ, চি কনজাৰভেটিজিম মানে ৰক্ষণশীলতাবাদ, ডি নেশ্যনেলিজিম মানে জাতীয়তাবাদ। ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন নম্বৰ বি কমিউনিজিম সাম্যবাদ। আমি সকলোৱে জানো যে সোভিয়েট সংঘ আছিল এখন সাম্যবাদী ৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 13, Second World was led by দেশ। দ্বিতীয় বিশ্ব দেশ নেতৃত্ব দিছিল। দ্বিতীয় বিশ্ব কোনে নেতৃত্ব দিছিল? এ USA, বি UK, চি ইউৰোপিয়ান ইউনিয়ন, ডি USSR মানে সোভিয়েট সংঘ। ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি USSR। নেক্সট পৰৱৰ্তী কুৱেশ্যন নম্বৰ 14, Write the name of a democratic Balkan republic. এখন বালকান প্ৰজাতন্ত্ৰৰ নাম লিখা। এ লিথুৱানিয়া, বি লাটভিয়া, চি এষ্টনিয়া, ডি অল অফ দি এবভ ওপৰৰ সকলোকেইটা। ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি অল অফ দি এবভ মানে সকলোকেইটা হ'ব। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 15, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ CIS? CISৰ সম্পূৰ্ণ ৰূপটো কি? কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ, বি কমন অফ ইণ্ডিয়ান ষ্টেটছ, চি কৰ্প'ৰেশ্যন অফ ইণ্ডিয়ান ষ্টেটছ, ডি কমনৱেলথ অফ ইণ্ডিয়ান ষ্টেটছ। ইয়াৰ সঠিক এনচাৰটো হ'ব এ কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ। নেক্সট কুৱেশ্যন নম্বৰ 16, হু ৱাজ দ্য ফাৰ্ষ্ট ইলেক্টেড প্ৰেচিডেণ্ট অফ ৰাছিয়া? ৰাছিয়াৰ প্ৰথমগৰাকী নিৰ্বাচিত ৰাষ্ট্ৰপতি কোন আছিল? এ ভ্লাদিমিৰ লেনিন, বি জোচেফ ষ্টেলিন, চি ভ্লাদিমিৰ পুটিন, ডি বৰিছ য়েলচিন। ইয়াৰ সঠিক এনচাৰটো হ'ব বৰিছ য়েলচিন। সোভিয়েট সংঘ ভাঙনৰ পিছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি হৈছিল বৰিছ য়েলচিন। পৰৱৰ্তী কুৱেশ্যন হৈছে 17, হু ৰোট দ্য বুক ইম্পেৰিয়েলিজম ইজ দ্য ফাইনেল ষ্টেজ অফ কেপিটেলিজম? ইম্পেৰিয়েলিজম ইজ দ্য ফাইনেল ষ্টেজ অফ কেপিটেলিজম নামৰ গ্ৰন্থখন কোনে লিখিছিল? এ ভ্লাদিমিৰ লেনিন, বি জোচেফ ষ্টেলিন, চি ভ্লাদিমিৰ পুটিন, ডি বৰিছ য়েলচিন। ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন নম্বৰ এ ভ্লাদিমিৰ লেনিন। 18 number question is, in which year socialist
revolution took place in Russia? কোন চনত ৰাছিয়াত সমাজবাদী বিপ্লৱ সংঘটিত হৈছিল? ছ'চিয়েলিষ্ট ৰিভলিউশ্যন ইয়াক আৰু ৰুছ ৰিভলিউশ্যন বুলিও জনা যায় বা ইয়াক অক্টোবৰ বিপ্লৱ হিচাপেও কোৱা হয়। A. September 1917, B. October 1917, C. November 1917, D. October 1919. ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন নম্বৰ বি অক্টোবৰ 1917। খুবেই গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন, সকলোৱে গুৰুত্ব সহকাৰে মনোযোগ দিব। নেক্সট কুৱেশ্যন, in which year disintegration of Soviet Union took place? কোন চনত সোভিয়েট সংঘৰ বিভাজন ঘটিছিল? A. December 26, 1991, B. January 26, 1991, C. December 26, 1992, D. January 26, 1992. ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন নম্বৰ 1 or A. December 26, 1991. 1991 চনৰ 26 ডিচেম্বৰ তাৰিখে সোভিয়েট সংঘ ভাঙি যায় আৰু পৃথিৱীত যিটো শীতল যুদ্ধ চলি আছিল তাৰো অন্ত পৰে আৰু আমেৰিকা পৃথিৱীত এক শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়। নেক্সট কুৱেশ্যন, লাষ্ট কুৱেশ্যন, এই সিৰিজৰ লাষ্ট কুৱেশ্যনটো হৈছে 20 নম্বৰ, ইন হুইচ ইয়াৰ ৱাৰ্ছ' পেক্ট সাইন্ড? কোন চনত ৱাৰ্ছ' চুক্তি স্বাক্ষৰিত হৈছিল? A. January 26, 1955, B. December 14, 1949, C. May 14, 1955, D. May 14, 1991. ইয়াৰ সঠিক এনসাৰটো হ'ব C. May 14, 1955. তো সোভিয়েট সংঘৰ এটা সামৰিক চুক্তি আছিল এটা, যাৰ নাম ৱাৰ্ছ' চুক্তি। এই ৱাৰ্ছ' চুক্তিটো মে মাহৰ 14 তাৰিখ আৰু 1955 চনত এই চুক্তিটো স্বাক্ষৰ হয়। থেংক ইউ মোৰ চেনেলটো সকলোৱে চাবৰ কাৰণে। লগতে সকলোকে অনুৰোধ জনাইছোঁ সবে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব যাতে কৰে। ধন্যবাদ। জয় অসম, জয় ভাৰত, জয় হিন্দ।